দশম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা বেলি দ্বিঘাত সমীকৰণৰ 4.1 অনুশীলনীটো তোমালোকৰ মাজত আলোচনা কৰিছিলোঁ। আজি তোমালোকৰ মাজত 4.2 অনুশীলনীৰ যিবিলাক সমস্যা আছে দ্বিঘাত সমীকৰণৰ, সেইবোৰ আজি আলোচনা কৰিম। মনোযোগ সহকাৰে সেইবোৰ বুজি ল'বলৈ চেষ্টা কৰিবা, মনোযোগেৰে শুনিবা। 4.2 অনুশীলনীত দ্বিঘাত সমীকৰণৰ মূলবোৰ কেনেদৰে নিৰ্ণয় কৰা হয় সেই সম্পৰ্কে আলোচনা কৰা হৈছে। গতিকে তোমালোকে সেইবোৰ মনোযোগেৰে চাই ল'বা। মই তোমালোকৰ মাজত কিছুমান সমস্যা উপস্থাপন কৰিম। যে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। উৎপাদকীকৰণ, এতিয়া 1 নম্বৰ সমস্যাটোত মন কৰি চোৱা। ইয়াতে দিয়া আছিল x² - 3x - 10 = 0। এই দ্বিঘাত সমীকৰণটোৰ পৰা আমি মূল নিৰ্ণয় কৰিব লাগে। গতিকে ইয়াৰে প্ৰথম কামটো কৰিব লাগিব যে যদি সমীকৰণটো প্ৰামাণিক ৰূপত আছে তেনেহ'লেতো আমাৰ ভালেই হ'ল, এইটো প্ৰামাণিক ৰূপত আছে। গতিকে আমি প্ৰথমতে কি কৰিম, প্ৰথম পদ আৰু শেষ পদ পূৰণ কৰিম। পূৰণ কৰিলে কি হ'ব, 10x² হ'ব। ইয়াতে প্ৰথম পদ আৰু শেষ পদ পূৰণ কৰি 10x² পোৱা গৈছে। এই 10x² আমি পূৰণৰ নেওতাত এনেদৰে ভাঙিম যাতে সেই যি দুটা সংখ্যাত ভাঙিম সেই দুটাৰ যোগফল নাইবা বিয়োগফল মাজতটোৰ সমান হয়। গতিকে ইয়াতে মাজত আছে -3। তেনেহ'লে আমি যি দুটা সংখ্যাত ভাঙিম তাৰে ঋণ আৰু জমা হিচাপ কৰিলে যাতে -23x হয়। তেনেহ'লে 2 × 5 = 10। সেই 2 আৰু 5 এই দুটাৰ লগত x বিতৰণ কৰা হ'ল। বিতৰণ কৰাৰ লগে লগে কি হ'ল, এই দুটা পূৰণ কৰিলে 10x² পাম। এতিয়া এই দুটা পদ আমি চিন চিলেকশ্যন কৰিব লাগে। এই মাজৰ পদটো চাই, মাজৰ পদটোত আছে -3। তেনেহ'লে আমি কি কৰিব লাগিব, সৰুটোৰ আগত প্লাছ ডাঙৰটোৰ আগত মাইনাছ দিম। দিলে তেতিয়া আমি -3 পাম। গতিকে সেই শৰ্ত অনুযায়ী আমি কি কৰিছোঁ, প্ৰথম পদ ঠিক ৰাখিছোঁ। এই মাজত পদটোৰ পৰিৱৰ্তে আমি যি দুটা পদত ভাঙিলোঁ সেই পদ দুটা আগতে মাইনাছ তাৰপিছত প্লাছ, কাৰণ ইয়াতে আগতে মাইনাছ আছে। গতিকে -5x + 2x আৰু শেষ পদটো একেই থাকিল। এতিয়া পদ হ'ল 4টা। এই 4টা পদত প্ৰথম যি দুটা পদ আছে এই দুটা পদত কি মিল আছে লক্ষ্য কৰি চোৱা যে এই দুটাত x মিল আছে। তেনেহ'লে ইয়াতে x এটা মিল আছে। এটা x যদি কমন লওঁ, ইয়াতে x আছিল দুটাৰ পৰা এটা x ইয়াতে থাকিল। ইয়াতে x কমনত আহিছে, ইয়াতে -5 আছে। আকৌ দ্বিতীয় যি দুটা পদ আছে এই দুটাত ইয়াতে 10 ভাঙিলে 2 × 5 = 10। তেনেহ'লে ইয়াতে x কমন নাই, ইয়াতে কমন আছে 2, কাৰণ 2 দি 10ত হৰণ যাব। গতিকে 2 কমন ল'লে ইয়াতে x থাকিল আৰু ইয়াতে 2 × 5 = 10, ইয়াতে 5 থাকিল। এতিয়া দেখা গ'ল পদ দুটা হৈছে, এইখিনি এটা পদ আৰু এইখিনি এটা পদ। এই দুটা পদত ইয়াতে x - 5 মিল আছে। এতিয়া x - 5 যদি দুটাৰ পৰা কমন লোৱা যায়, ইয়াতে ৰৈ থাকে x আৰু ইয়াতে ৰৈ থাকে +2। তেনেহ'লে এই দুটা উৎপাদকৰ পূৰণফল সমান 0 হ'ল। এতিয়া দুটা উৎপাদকৰ পূৰণফল যদি 0 হয় তেনেহ'লে নিশ্চয় ইয়াৰ যিকোনো এটাৰ মান 0 হ'ব। তেতিয়া পূৰণ কৰিলে আমি 0 পাম। সেই সত্যতাটো পৰীক্ষা কৰাৰ কাৰণে আমি কি কৰিম, এটা দুটা শব্দ আমি ধৰি ল'ম যিটোক আমি কোৰিলেটিভ বুলি কওঁ, যে হয়তো এইটো যদি 0 হয় তেনেহ'লে ইয়াৰ মান কিমান হয়। সেইকাৰণে লিখা হৈছে আইদাৰ x - 5 = 0। যদি x - 5 = 0 হয়, x = এইটো পক্ষান্তৰ কৰিলে
-2 আহি প্লাস হল তেনেহলে x = 5 সেইদৰে অর আইদার অর তেনেহলে যদি x + 2 = যদি 0 হয় তেনেহলে এটু পক্ষান্তর কৰিলে x = -2 হ'ব গতিকে আমি পালো ইয়াতে +5 ইয়াতে -2 গতিকে এই দুটাই হল এই দ্বিঘাত সমীকৰণটোৰ নিৰ্ণয় মূল এতিয়া আৰু এটা দ্বিঘাত সমীকৰণ আমি ইয়াতে লৈ লৈছো এই সমীকৰণটো চাই লোৱা অলপ ব্যতিক্ৰমিক সমীকৰণ ইয়াত √2x² + 7x + 5√2 এই দ্বিঘাত সমীকৰণৰ পৰা আমি যেতিয়া মূল নিৰ্ণয় কৰিম এইটো হে আগৰ নিচিনাকৈ প্ৰথম পদ আৰু শেষ পদ পূৰণ কৰিব লাগিব এই প্ৰথম পদ আৰু শেষ পদ পূৰণ কৰাৰ ফলত তাতে পোৱা যায় যে ইয়াতে দুটা √2ৰ পূৰণফল 2 গতিকে ইয়াতে 2 5 গুণ কিমান হ'ব 10 10x² এতিয়া হে আগৰ নিচিনা 10x² টো আমি কি কৰিম twice x into 5x ত ভাঙিম ভাঙাৰ পিছত ইয়াতে যেহেতু মাজত ইয়াতে দুটাতে প্লাস চিন আছে গতিকে আমি যি দুটা সংখ্যাত ভাঙিলু এই দুটা সংখ্যাই প্লাস চিনত সিলেকশন হ'ব এতিয়া কি কৰা হৈছে প্ৰথম পদ আগৰ নিচিনাকৈ ঠিক ৰাখি এই মাজৰ পদটোৰ কাৰণে আমি যি দুটা সংখ্যাত ভাঙিছো সেই দুটা সংখ্যা twice x আৰু 5x তেনেহলে দুটা প্লাস কৰিলে 7x ৰ সমান হ'ল আৰু লাস্ট পদটো ঠিকই থাকিল এইবাৰ কমনৰ ক্ষেত্ৰত আমি এটা কথা ভালকৈ লক্ষ্য কৰিব লাগিব ইয়াত আছে √2 ইয়াত আছে 2 এতিয়া এই 2ৰ কাৰণে আমি জানিব লাগিব যে ইয়াতে দুটা √2ৰ পূৰণফল হ'ল 2 এই কথাটো আমি জানিব লাগিব তেনেহলে এই 2ৰ ঠাইত দুটা √2 আছে তেনেহলে ইয়াৰ লগত এটা √2 যদি আমি কমন লও ইয়াতে কেৱল এটা x থাকব আৰু ইয়াতে দুটা √2 মিলি 2 হৈ আছিল তেনেহলে ইয়াৰ পৰা কি হ'ব এটা √2 ইয়াতে আহিছে আৰু এটা √2 ইয়াতে থাকব তেনেহলে ইয়াতে থাকব x + √2 হেইদৰে এই দুটাৰ পৰা 5 মিল আছে এই দুটা পদত 5 মিল আছে গতিকে 5 কমন ললে x + √2 এতিয়া দেখা গৈছে যে x + √2 এই দুটা পদতে আছে তেনেহলে আমি দুটা পদৰ পৰা যদি আমি কমন লও x + √2 যদি কমন লও তেনেহলে ইয়াতে থাকে √2x আৰু ইয়াতে থাকে +5 এতিয়া দুটা পদৰ পূৰণফল আকৌ কি পালো 0 পালো তেনেহলে এই দুটাৰ যিকোনো এটা 0 হ'ব সেই কাৰণে আমি ইয়াতে আইদার x + √2 = যদি 0 হয় তেনেহলে x = কি হ'ব প্লাস পক্ষান্তর কৰিলে -√2 হেইদৰে এইটোত কি হ'ব যে √2x + 5 এইটো ইকুয়াল টু যদি 0 হয় তেনেহলে x = কিমান হ'ব ইয়াত আছে +5 পক্ষান্তর কৰিলে মাইনাস প্লাস পক্ষান্তর কৰিলে মাইনাস এইটো x ৰ লগত হৈ আছে পূৰণ এটা পূৰণ পক্ষান্তর কৰিলে কি হয় হৰণ হয় গতিকে √2 এই -5 ৰ তলত যায় হৰণ হৈছে গতিকে x = -5/√2 তেনেহলে দেখা গল যে এই দ্বিঘাত সমীকৰণৰ মূল দুটা -√2 আৰু -5/√2 গতিকে এনেকুৱা যিবিলাক সমীকৰণ আছে আমি প্ৰত্যেকটোৰ ক্ষেত্ৰতে কি কৰিব লাগিব প্ৰথম পদ আৰু শেষ পদ পূৰণ কৰি মাজৰ পদটোৰ সমান কৰি এনেকৈ কমন পদ্ধতিৰ সহায়ত উৎপাদক বিশ্লেষণ কৰি আমি মূল উলিয়াব লাগিব তেনেহলে এই নিয়মত এই অনুশীলনীটোত যিকেইটা সমস্যা আছে সেই সমস্যাবোৰ তোমালোকে ট্ৰাই কৰি চাব পাৰা এতিয়া দ্বিঘাত সমীকৰণৰ ভাষাৰ সহায়ত যদি সমস্যাবিলাক দিয়া থাকে আমি কি কৰিব লাগিব দ্বিঘাত সমীকৰণ গঠন কৰি তাৰ পৰা মূল উলিয়াই সমস্যাবোৰ সমাধান কৰিব লাগিব তেনেকুৱা এটা প্ৰশ্ন ইয়াতে 3 নম্বৰত চাই লোৱা তাতে আছে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 তেনেহলে এইটো এটা দ্বিঘাত সমীকৰণত গঠন কৰিব লাগিব দ্বিঘাত সমীকৰণ গঠন কৰিলে আমি লক্ষ্য কৰিব লাগিব
যে যেহেতু প্রথম শর্তত আছে সংখ্যা দুটার সমষ্টি 27 তেনেহলে আমি যদি এটা সংখ্যা x ধরু যেহেতু দুটার সমষ্টি 27 গতিকে এটা যদি x হয় আনটো আমি কেনেকে পাম এই 27 এর পৰা x মাইনাস কৰিলে আমি আনটো সংখ্যা পাম গতিকে দ্বিতীয় শর্তত কৈছে যে এই সংখ্যা দুটাৰে গুণফল মানে পূৰণফল তেনেহলে এই সংখ্যা দুটাৰ গুণফল আমি লৈছো x হোল ইনটু 27 মাইনাস x এই গুণফলটোৰ মান ইকুয়াল 182 182 তেনেহলে আমি এইটো কি কৰিম বিতৰণ পূৰণ কৰিম প্ৰথমতে বিতৰণ পূৰণ কৰাৰ পিছত ইয়াতে 27x আৰু এটোৰ লগত এটো পূৰণ কৰিলে কি হ'ব মাইনাস x স্কয়ার ইকুয়াল টু 182 এইবাৰ কি কৰিব লাগিব আমাৰ দ্বিঘাত সমীকৰণৰ যেটো প্ৰামাণিক ৰূপ বা আদৰ্শ ৰূপ সেই ৰূপলৈ পৰিৱৰ্তন কৰি ল'ব লাগিব কাৰণ আমাৰ দ্বিঘাত সমীকৰণটোত প্ৰথম পদটোত মাইনাস চিহ্ন নাথাকে গতিকে আমি কি কৰিব লাগিব এইটো যদিও মাইনাস চিহ্নত এটা আছে এটো প্লাস আৰু এটো মাইনাসত ওলাইছে তেনেহলে আমি কি কৰিম এই গটেকেটা পদক আমি মাইনাস 1 এৰে পূৰণ কৰিম গতিকে এইটো আমি ইয়াতে মাইনাস 1 এৰে যদি পূৰণ কৰো তেনেহলে ইয়াতে আমি পাম এই মাইনাস 2 মাইনাস 1 এদি পূৰণ কৰিলে প্লাস x স্কয়ার এইটো প্লাসে মাইনাসে পূৰণ কৰিলে মাইনাস ইয়াতে মাইনাসে মাইনাসে পূৰণ কৰিলে প্লাস চিহ্ন হ'ব এতিয়া দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপ অনুযায়ী আগৰ নিচিনাকৈ প্ৰথম পদ আৰু শেষ পদ যদি পূৰণ কৰা হয় তেনেহলে ইয়াতে পোৱা যাব 182x স্কয়ার তেনেহলে এই 182x স্কয়ার এই সংখ্যাটো দেখাত অলপ ডাঙৰ গতিকে এইটো ডাইৰেক্ট নেওতা যদি বিচাৰি নোপোৱা তেনেহলে ছুটি হৰণ কৰি লবা ললে ইয়াতে 2 এদি 18 9 বাৰ 2 এদি 1 বাৰ তেনেহলে কয়টো হাতে দি যাব গতিকে হাতে দি 13 বাৰ তেনেহলে দেখা গল 2 7 আৰু 30 এই তিনিটা সংখ্যাত এইটো উৎপাদক হয় এইবাৰ আমি তো এইবিলাক উৎপাদক কৰোতে তো তিনিটা লব নোৱাৰো দুটাহে লম সেই কাৰণে কি কৰা হৈছে 2 7 গুণ 14 আৰু 13 এতিয়া 13 14 গুণ 182 এইবাৰ মাজত আছে কিমান 27 তেনেহলে 13 আৰু 14 এই দুটা যদি যোগ কৰা হয় তেনেহলে ইয়াতে পোৱা যায় 27 দুটাৰ আগত ঋণ হ'ব কাৰণ ইয়াতে মাজৰ পদটোত কি হৈ আছে ঋণ হৈ আছে গতিকে আমি কি কৰিছো এই -27x ৰ কাৰণে আমি এই দুটা পদ বহুৱাই দিছো বাকি প্ৰথম পদ হেড পদ একেই থাকিল আগৰ নিচিনাকৈ এইবাৰ এই -14x আৰু -13x মাজৰ পদটোৰ কাৰণে ভাঙি এটো পালো এইবাৰ পদ হল 4টা এই 4টা পদৰ পৰা দুটা পদৰ পৰা আমি কি কৰিম এটা x কমন ললে ইয়াতে থাকিব এটা x আৰু এটা x গুছি আহিছে কমনত 14 থাকিব হেইদৰে এই দুটাৰ পৰা যদি আমি 13 কমন লও তেনেহলে কি থাকিব ইয়াতে x আৰু ইয়াতে যে প্লাস আছে ইয়াতে মাইনাস কিয় হল যে এই প্লাসটো দুটা মাইনাস পূৰণ কৰি হে হৈ আছে গতিকে এটা মাইনাস কমনত আহিছে আনটো মাইনাস ৰৈ আছে গতিকে কি হ'ব এই মাইনাস মাইনাস পূৰণ কৰিলে পুনৰ আমি প্লাস পাম এতিয়া এই কমন লোৱাৰ পিছত দুটা পদ হল এই দুটা পদত x - 14 মিল আছে তেনেহলে কি কৰিম এই মিল থকা পদ দুটাৰ এটা লিখিম x - 14 তেতে ইয়াতে ৰৈ থাকিল x আৰু এটোত ৰৈ থাকিল -13 তেনেহলে দুটা উৎপাদক হল এই উৎপাদক দুটা আমি কি কৰিলো আইদাৰ অর লিখি যে প্ৰথমটো যদি শূন্য হয় তেনেহলে x = 14 আৰু দ্বিতীয়টো যদি শূন্য হয় তেনেহলে x = 13 এতিয়া দুটা মান সম্ভৱ মান হৈছে গতিকে দুটা মান যেহেতু সম্ভৱ আমি ডাইৰেক্ট এনেকে লিখিব নোৱাৰিম যে সংখ্যা দুটা 14 আৰু 13 কাৰণ বেলেগ নিয়মৰ ক্ষেত্ৰত এই সংখ্যা বেলেগ হ'ব পাৰে সেই কাৰণে আমি নিয়মটো এনেকে লিখিম যদি এটা সংখ্যা 14 হয় আনটো 13 বা এটা সংখ্যা যদি 13 হয় আনটো 14 এনেকৈ আমি লিখিব লাগিব এইটো হ'ব এনেকুৱা ভাষাৰ গণিত বিলাক এনেকৈ সমাধান কৰি মানবোৰ উলিয়াব লাগিব এতিয়া
3 নম্বৰ সমস্যাটো সমাধান কৰা হ'ল। এতিয়া 4 নম্বৰ প্ৰশ্নটোত আছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365। গতিকে এইটো 3 নম্বৰৰ নিয়মতেই কৰিব পাৰিবা, এইটো কৰি চাবা। নেক্সট আমি 5 নম্বৰ প্ৰশ্নটোলৈ গৈছো। 5 নম্বৰ প্ৰশ্নটোত আছে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম। যদি অতিভুজটো 13 সেন্টিমিটাৰ হয়, অইন বাহু দুটা উলিওৱা, তাৰ মানে ভূমি আৰু উচ্চতা উলিয়াব লাগে। তেনেহলে এই প্ৰশ্নটো সমাধান কৰিবলৈ হলে আমি প্ৰথমতে ধৰি লম যে সমকোণী ত্ৰিভুজৰ ভূমিৰ লগত যেহেতু উচ্চতাৰ সম্পৰ্ক আছে, আমি ভূমি ধৰি ললো যে ত্ৰিভুজটোৰ ভূমি 1 সেন্টিমিটাৰ। তেনেহলে সমকোণী ত্ৰিভুজৰ উচ্চতা কিমান হ'ব? এই ভূমিতকৈ 7 সেন্টিমিটাৰ কম মানে মাইনাস কৰিব লাগিব। তেনেহলে x - 7 সেন্টিমিটাৰ। আৰু দিয়া আছে অতিভুজ মানে সমকোণী ত্ৰিভুজৰ কৰ্ণ, এই কৰ্ণৰ মাপ আছে 13 সেন্টিমিটাৰ, এইটো দিয়া আছে। এতিয়া আমি এই তিনিটা বাহুৰ মাপ, ত্ৰিভুজৰ ক্ষেত্ৰত এই তিনিটা বাহুৰ মাপৰ এটা সূত্ৰ আছে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত। সেই সূত্ৰটো হ'ল যে কৰ্ণ স্কয়াৰ সমান ভূমি স্কয়াৰ যোগ উচ্চতা স্কয়াৰ, তাৰ মানে এইটো হ'ল পাইথাগোৰাছৰ সূত্ৰ। এই পাইথাগোৰাছৰ সূত্ৰ অনুযায়ী যদি এই তিনিটা বাহুৰ মাপক আমি সূত্ৰত খটাই দিওঁ, তেনেহলে এইটো ভূমিক x, গতিকে x স্কয়াৰ দিব পাৰিম। আকৌ উচ্চতা x - 7, গতিকে x - 7 স্কয়াৰ দিব পাৰিম। আৰু এফালে অতিভুজ আছে অৰ্থাৎ কৰ্ণ আছে 13 সেন্টিমিটাৰ, গতিকে সমান 13 স্কয়াৰ দিব পাৰিম। পাইথাগোৰাছৰ সূত্ৰ মতে এই মান কেইটা আমি দিব পাৰিম। এতিয়া এই সূত্ৰটোক আমি সৰল কৰিলো, x স্কয়াৰটো আছেই, এই পদটো আমাৰ সূত্ৰ অনুযায়ী এই x - 7 হোল স্কয়াৰৰ সূত্ৰ, আমি a - b হোল স্কয়াৰৰ সূত্ৰ যেটো ৰিজাল্ট পাইছো যে a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস b স্কয়াৰ। এই সূত্ৰ অনুযায়ী যদি আমি এই x - 7 হোল স্কয়াৰটোক ভাঙি দিওঁ, তেতিয়া পাম x স্কয়াৰ মাইনাস 2 * x * 7, তেনেহলে 2 × 7 = 14x আৰু 7 স্কয়াৰ মানে 49, ইফালে 13 স্কয়াৰ মানে 169। এতিয়া গোটেইখিনি আমি একফালে পক্ষান্তৰ কৰি আনিছো, আনাৰ পিছত পাইছো x স্কয়াৰ দুটা আছে 2x স্কয়াৰ, ইয়াতে -14x আৰু ইয়াতে 49 - 169 = 0, ইফালে একো নাই, এফালে 0 থাকে। এইবাৰ কি কৰা হৈছে 2x স্কয়াৰ - 14x আৰু ইয়াতে 49 ৰ পৰা 169 যদি মাইনাস কৰা হয় তেনেহলে 120 থাকে = 0। এতিয়া দেখা গ'ল প্ৰত্যেকটো সহগ আৰু ধ্ৰুবক সংখ্যা 2ৰে হৰণ যায়, গতিকে আমি হৰণ গলে হৰণ কৰি কমাই আনিলে ভাল। সেইকাৰণে যদি হৰণ নাযায় আমি ডাইৰেক্ট প্ৰথম পদ শেষ পদ পূৰণ কৰি লহেঁতেন। ইয়াতে হৰণ গৈছে কাৰণে আমি কমাই লৈছো, 2ৰে হৰণ কৰিলে ইয়াতে x স্কয়াৰ থাকিল, ইয়াতে 7x থাকিল আৰু ইয়াতে 60 থাকিল, ইয়াতে 2ৰে হৰণ হৈছে। এতিয়া এইটো প্ৰথম পদ আৰু শেষ পদ পূৰণ কৰি মাজৰ পদৰ যদি সমান কৰা হয় তেনেহলে আগতে আমি যেনেকৈ কৰিছিলো হেতুৰ নিচিনাকৈ ইয়াতে আছে 60x স্কয়াৰ হ'ব। এতিয়া 60 আমি নেওতা যদি ভাঙো 5 × 12 = 60, তেনেহলে ইয়াতে 12x আৰু 5x ত ভাঙিব লাগিব। তেনেহলে 12x আৰু 5x ত ভাঙিলে মাজত আছে মাইনাস চিন পাবলৈ হলে এই ডাঙৰটোৰ আগত মাইনাস হ'ব আৰু সৰুটোৰ আগত প্লাস হ'ব। তেনেহলে সেইকাৰণে কি কৰিছো -12x + 5x -60 ঠিকই থাকিল। এইবাৰ চাৰিটা পদ হল, দুটাৰ পৰা যদি আমি কমন ললে দেখা যায় যে এই দুটা পদত x কমন আছে, তেনেহলে x কমন ললে ইয়াতে আৰু এটা x থাকিল -12 থাকিল, আৰু এই দুটা পদত 5 যদি কমন লোৱা যায় x থাকে আৰু ইয়াতে -12 থাকিব। এইবাৰ x - 12 ইয়াতো আছে পদ দুটাত x - 12 যদি আমি কমন লওঁ তেনেহলে ইয়াতে থাকিল x আৰু থাকিল +5, তেনেহলে এই দুটা উৎপাদকৰ পূৰণফল এতিয়া = 0 হৈ আছে।
তেনেহলে আমি আইদাৰৰ যদি লওঁ তেনেহলে আইদাৰ x minus 12 equal to 0 আৰু or x plus 5 equal to 0 তেনেহলে ইয়াতে x equal to minus 5 ইয়াতে প্লাস আছে পক্ষান্তর কৰিলে মাইনাস আৰু ইয়াতে মাইনাস আছিল প্লাস হৈছে এতিয়া ত্ৰিভুজৰ বাহুবোৰ যেহেতু মাইনাস হ'ব নোৱাৰে ইয়াতে যে প্লাস 5 ৰ পৰা পক্ষান্তর কৰি যে মাইনাস 5 পাইছো এইটো অসম্ভৱ ত্ৰিভুজৰ বাহু মাইনাস হ'ব নোৱাৰে গতিকে এইটো অসম্ভৱ হৈ গ'ল তেনেহলে মান আমাৰ সিলেকশন হল 12 এই 12 টো কি হ'ব ত্ৰিভুজটোৰ ভূমি তেনেহলে ত্ৰিভুজটোৰ ভূমি সমান 12 সেন্টিমিটাৰ আৰু উচ্চতা কিমান ধৰি লৈছিলো x - 7 তেনেহলে 12 - 7 কৰিলে সমান 5 সেন্টিমিটাৰ গতিকে ত্ৰিভুজৰ অতিভুজ দিয়া আছিল বাকি দুটা বাহুৰ মাপ এটা 12 আনটো 5 সেন্টিমিটাৰ হ'ব এইটো অনুশীলনীৰ এটা প্ৰবলেম আছে আৰু এই প্ৰবলেমটো দিয়া আছে এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদন খৰচ সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ 2 গুণতকৈ 3 বেছি যদি সিদিনাৰ উৎপাদনৰ মুঠ ব্যয় 90 টকা হয় উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান উলিয়াব লাগে তেনেহলে এটো একেবাৰে সহজ প্ৰশ্ন এটো উৎপাদিত বস্তুৰ সংখ্যা আমি ধৰি লম x তেনেহলে উৎপাদিত বস্তুৰ সংখ্যা তাৰ মূল্যটো কিমান হ'ব হে বস্তুৰ সংখ্যাৰ 2 গুণতকৈ 3 বেছি তেনেহলে মূল্যটো হ'ব twice x plus 3 তেনেহলে হে দুটা পদৰ পূৰণফল সমান 90 টকা হ'ব তেনেহলে হেতু সমীকৰণ প্ৰামাণিক ৰূপলৈ সমাধান কৰিলে উত্তৰটো উলিয়াব পাৰিবা এটো তোমালোকে কৰি চাবা